অসমৰ স্বাভিমান গামোচা জিলিকিছে সুদূৰ মক্কাত। মক্কাত অসমৰ হজ যাত্ৰীয়ে তুলি ধৰিছে কৃষ্টি সংস্কৃতি। গামোচা পৰিধান কৰি হজ যাত্ৰীয়ে দেখুৱাইছে আদৰ্শ। সুদূৰ মক্কাত উজ্বলি উঠিছে অসমৰ স্বাভিমান। অসমৰ পৰা যোৱা প্ৰতিজন হজ যাত্ৰীয়ে পৰিধান কৰিছে গামোচা। মক্কালৈ হজৰ বাবে যোৱা অসমৰ যাত্ৰীসকলে একোখনকৈ ফুলাম গামোচা পৰিধান কৰি মক্কাত তুলি ধৰিছে অসমৰ পৰম্পৰা সংস্কৃতি, যি দৃশ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মক্কাৰ জনসমুদ্ৰত। সৰ্বানন্দ সোণোৱাল মহোদয়ে যিখন গামোচাৰে অসমৰ প্ৰতীক স্বৰূপ হজযাত্ৰীসকলক দান কৰিছিল, সেইটোৰ পৰা আমি বহুতো উপকৃত হৈছো। আৰু এই গামোচাখনে কিছুমান হজযাত্ৰী ৰাস্তা ঘাটত হেৰুৱাই গৈছিল। অজস্ৰ লাখ লাখ মানুহৰ ভিতৰৰ পৰা এই গামোচাৰ পৰা আমি এই হজযাত্ৰীসকলক চিনাক্ত কৰি একেলগে বৰ শান্তিৰে ইয়াত মদিনাত মছজিদ নববীত আমি নামাজ পঢ়ি আছো। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা হজলৈ অহা লোকৰ মাজত যেন অসমীয়াৰ স্বাভিমান গামোচাখনে সকলোকে আকৰ্ষিত কৰাৰ লগতে আদৰ্শ দাঙি ধৰিছে অসমবাসীৰ বাবে। লগতে অসমৰ হজ যাত্ৰীসকলৰো চিনাকি হোৱাত সহায়ক হৈ পৰিছে এই গামোচাখন। মক্কাৰ পৰা